ঐ হবনে কি 100 টকা কতনো হব 80 টকা চোন তাতে দিব লাগিব টিচাৰ্ছ ডেত আকৌ বাইদেউহঁতক পেন এটাও দিব লাগিব এটা পেনতে 20 টকা তো খাবলৈ চোন এটকাও নাথাকিলে ঐ তোক আজি দিনটোতো খাবলৈ পইচা লাগে নে ঐ স্কুলত টিচাৰ্ছ ডে আছে খাবলৈ পাবি এটাত কেক কাটিব মিঠাই খুৱাব আকৌ তই কিডাল খাব লাগে আইও আজি শিশু দিৱস নহয় কিবা এই শিক্ষক দিৱসে আজি শিক্ষকক আমি খুৱাম আমি ক'পা খাবলৈ পাম কেক মাষ্টৰে কটা বছৰ যিটো থপিয়া থপি কয় নহয় তুমি টিকনিকনো নোপোৱা এ হ'ব যা কিবা এটা খাবি আৰু আজি ইনো ক্লাছ নহয় নহলে সোনকালে গুচি আহিবি ঘৰত ভাতটোকে খাই দিবিহি পেনকে নিদিওঁ আৰু 20 টকাটো খাম 80 টকাটো তাত দিম সেইটোৱে কৰিবি যা নালাগে পেন দিব মাষ্টৰ মাষ্টৰনিক পেন দিব লাগে নেকি ইমান দৰমহা পাই পেন কিনি ল'ব আকৌ মালিক এনেকুৱা গৰমো পাকঘৰত মই কি কম উশাহ নোপোৱা হৈ মৰি থাকিম কৰিবি কি এতিয়া কচোন বাৰু উপায়টো নাই এতিয়া কি পাকঘৰত এচি লগাম নেকি এচি নহলেও ফেন এখনটো লগাব পাৰে কমচে কম হাৱাটোকে পাম ঠাণ্ডা ঠাণ্ডা ৱে গৰু পাকঘৰত ফেন লগাই হে পাকঘৰত ফেন লগালে তো হেৰি চেইচোন নুমুৱাই পেলাব গেছ চেছ আগৰ দিনতে মানুহে চালা জুই ধৰি হেৰি কৰিলে ইমান গেলা গৰমত আৰু গেছতো বনাব পৰা নাই নে তেতিয়া যুগৰ মানুহবোৰ টান আছিলে মালিক কিন্তু আজিকালি এনেকুৱা নহয় তোক তেতিয়াহ'লে খৰি ফলাব লাগিব ৰহ কোঠাই মৰাই তেতিয়াহে তই টান হবি আইও সেইটো যে আৰু নোৱাৰো আজি টিচাৰ্ছ ডে নহয় স্কুললৈ যাবি নেকি এপাক গ'লে ওলাবি যাব নেকি মালিক গ'লেতো মই যোৱাতে আছো আৰু ঠেং দাঙিয়ে আছো ঐ বটুৱানী হ'লনে যাওনে কিনো পইচা কেইটকাকে তুলিছে হৈ গ'ল পাপা ব'লা 80 টকাকে তুলিছে আইও তেজখাতি তই এইবোৰ কি পিন্ধিলি হে এইবোৰ কাপোৰ নে মেখেলা নে পেটিকোট গোটেই ৰাস্তাটো খাই নিবি নেকি যাব চাব পাপা কিনো কোৱা আজি হৈছে টিচাৰ্ছ ডে অলপতো স্পেচিয়েলকে যাবই লাগিব ন তই ড্ৰেছ এটো পিন্ধিবই লাগিব আকৌ ব'লা তই সঁচাকে জান খাবি আৰু দে বটুৱানী এইবোৰ পিন্ধে নে বেগটো থাকি আহিলে নহয় ৰবা লৈ আনিছোগে আজি বেগ নালাগে নহয় কি কৰিবি বেগ নি টিচাৰ্ছ ডে দিনাখন পাহৰিছিলে পাপা আজি বেগ চেগ নালাগে নহয় ব'লা লৈ লোৱা হলেও বেয়া নাছিলে মোলে কিবা কিবি খাবলৈ ভৰাই লৈ আহিব পাৰিলিহেঁতেন মিঠাই চিঠাই কেক 2 মান আজি চাহতে খাব পাপা আমি খাবলৈ নাপাওঁ তেতিয়াহ'লে লোকচান হৈ যাবচোন মই বোলো 80 টকা দিছ চাগে 80 টকা উচুল কৰি আনিবি নিজেও খাবি মোকো খোৱাবি কেইটকা আনিলিনো তই পইচা ধেই নিদিলে অকল 100 টকা এটা দিলে 80 টকা চোন তাতে দিম 20 টকাটো পেনে দিবি নে খাবি পেন দিয়াতকে খাই দিয়াই ভাল আৰে বাপৰে বাপ ৰাতিপুৱাই যিটো তুপাৰত দিলে পকহিয়নি ঘামিলে দিনটোত কি হ'ব ঠিকে নাই ককা আজি দিনটো টিচাৰ্ছ ডে হ'ব আকৌ গৰম বুলি কি নহ'ব নেকি আজি টিচাৰ্ছ ডে নহয় পুহুৰিয়ে গৈছিলো কি খুৱাইছে পিছে তহঁতৰ স্কুলত এতিয়া গম নাপাওঁ গলেহে গম পাম এই ঠাণ্ডা আনিছে চাগে লগতে মিঠাই আৰু কেক এটা আজি তেতিয়াহ'লে মাৰি দিবি খচকে ককা খাবলৈ পাওঁ নাপাওঁ ঠিকেই নাই আজি চাৰহঁতকহে খুৱাম সেইকাৰণে আমি যে আগতে স্কুলত পইচাই নিদিওঁ গম পাওঁ নাই টিচাৰ্ছ ডে দিনাখন যাওঁ 5টা মানে এক্সট্ৰাকে পইচা মিলাই কেক এচুট আনো পুৰা মাৰি দিওঁ মাষ্টৰক এপিছো নিদিওঁ ভালেই কৰে কিন্তু আমাৰ লগৰবোৰ আকৌ তেনেকুৱা নহয় এই ছোৱালী সোপাই মিলি আকৌ চাৰহঁতকহে খুৱাই বাৰু ককা আহিছো দেৰি হৈছে যা ময়ো যাম চাগে এপাক কেম্পা এটা খাবহে মন গৈছে ইমান গৰম আৰে মালিক আপুনিচোন বেলেগ চুট টাইটত ওলালে মোৰ লাজে লাগিছে যাবলৈ টিচাৰ্ছ ডে হয় অলপ ভালকে গৈছো আৰু মাষ্টৰনীবোৰ চিনি পাই অলপতো ষ্টেণ্ডাৰ্ড যাবই লাগিব সেইটো হয় বাৰু বলক গৰমো বৰ বেয়া গৰম মাৰিছে সঁচাকে দেই ঘামি যে একদম টেপটেপীয়া হৈ গৈছো উঠ জল্দি উঠ চলালেহে অলপ ঠাণ্ডা লাগিব বলক মালিক হেপী টিচাৰ্ছ ডে আগতে আমিও ছাৰহঁতক কলম দিছিলো নহয় বৰ ভাল লাগিছিলে বাইদেউহঁতক বেছিকে দিছিলো আৰু ধুনীয়া চাই ছাৰহঁতক কমকে বটুৱানী মই তেতিয়াহ'লে গৈ থাকো দেই আকৌ নিবলৈ আহিম আজি বা ছুটি কেইটাত হয় কেইটাত যাবি ঘৰলে আৰে পাপা আজি একো টাইম নাই কেতিয়া ছুটি হ'ব তুমি কামটা কৰা থাকি দিয়া ইয়াতে একো নহয় বহুত গাৰ্জেন আছে তুমি পাৰিবা থাকিব
ঐ তেজ খাটি তই কাপোৰ যিযোৰ পিন্ধি আহিলি মোৰ এনেকুৱা লাজ লাগিছে তই গম পাও নে পিন্ধিছ তই লাজ লাগিছে মোৰ চালা বাপেক বুলি ক'বলৈ লাজ লাগিছেও তুমি যে বৰ গয়া পাপা আগৰ দিনৰ মানুহ এইবোৰ ফেশ্বন বুলি কয় ফেশ্বন সবে ইমান ধুনীয়া লাগিছে বুলি কৈছে ঐতো কোনে ক'লেহে ধুনীয়া লাগিছে বুলি সেই ধদুৱা তেজ খোৱা ল'ৰাকেইটা ভুবুলাকেইটা সেইকেইটা ক'ব আকৌ এইটো চাবলৈ পাইছে নহয় আমিহে ভালটো কমতো বাপেক হৈ পেলানি হ'ব নাথাকা যদি যোৱা তুমি আমি যাওঁ ৰুমলৈ ঐ মই 12টা-1টামান বজাত আহিম আকৌ নিবলৈ ওলাই থাকিবি হ'ব বাই सारा खेल जानता हूँ मैं हूँ बड़ा खिलाड़ी सुबड़ी में लेके जाऊं वे साला केक तो देखिए এনেকুৱা লোভ লাগিছে ও মাৰিয়ে দিও নেকি কোনো নাথাকোতে আইও গোটে খোপাইটো গৰু পিটন দিব আহিলে কেলে দিব আকৌ সালা 80 টকা পইচা মোৰ সোমাই আছে ইয়াত তেনেকে মোৰো সোমাই আছে ঐ কেক খাই থ নেকি আকৌ তহঁতি তোৰ নিচিনা ৰাক্য বুলি ভাবিছ নে কিনো খাই নোপোৱা বুলি ভাবিছিলি নে কি ঠিক কোনো নাথাকোতে তহঁতি ঠেলেকেটা মাৰিও দিব পাও তই মাৰ চাগে চেলেক হয় নাই সেইকাৰণে আমাক কৈছ ঐ তো বাপেৰে মায়ে বাপেৰে তই কাক ক'বলৈ আহি থ হে ঐ ফটাকানি ইয়াক দিয়ে দিও নি এডোখতে আচুনিয়াক 1/22 দিয়ে দিও হেনাখনিয়াক পাইছিলে নহয় শশানত দিয়া লাজ নাই A few moments later. ঐ ভূত বৈ গুলেছ তইও আহিলি যে তিলেছদা আহিলো বোলো স্কুলৰ পৰা এপাক মাৰি আহোঁগে আজি টিচাৰ্ছ ডে এই দিনটোত বৰ ভাল লাগে নহয় অতীতটো ৰোমন্থন হৈ যায় বাৰু আহিলি লগতে ভুবুলাভক কেনে লৈ আহ হে ভাল লোৱা ভদ্ৰ লহে আনিব লাগে এনেকুৱা ধদুৱা বুঢ়া আনিব নালাগে নহয় দেশত ছোৱালী জোকাব এতিয়া ইয়াত লগতে মোৰ বটুৱানী আছে তেনেকে নকবচোন মই কিবা সব ছোৱালীকে নুজুকাও নহয় মানে চবকে নুজুকাও মোক কি অকল বেটনিক জুকাও নে তোক একেবাৰে মোৰ ফালিয়ে পেলাম আকৌ দে ভূত মই কৈছো কিন্তু তই লাগিলে বেলেগক জুকাবি মোক বটুৱানী পিছাই এৰি দে নহ'লে তোক ফচনাত বান্ধি চুচুৱাই নিম পিছফালে মেম এইটো লক হ্যাপি টিচাৰ্ছ ডে থ্যাংক ইউ সো মাচ মেম এইটো মোৰ ফালৰ পৰা হেপী টিচাৰ্ছ ডে থ্যাংক ইউ ইমান মৰম তোমালোকৰ আৰে বাইদেউ মৰমটো হ'বই আপুনি ইমান মস্তিকে পঢ়ায় ইমান মৰমত বুজায় তো আমাৰ দায়িত্ব আপোনাক পেন এটা দিয়াটো ঐ অলগদ্ধ গৰুহঁত তহঁতি কি অকল বাইদেউহঁতকে দিবি নেকি হে পেন আমাৰ মতাভক নিদিবিয়ে নেকি ছাৰ পইচা ইমান ঘৰৰ পৰা নিদিয়ে নহয় এটা পেনহে কিনিব পাৰোঁ সেইকাৰণে মেমকে দিছোঁ এটাই যেনিবা মেমক দিলি এটাইতো মোক দে ঐ গোটেই সোপাই যে মেমকে দিছ মাষ্টৰনীভক পুতিয়ে পেলাবি নেকি ঐ পেনে সৰি ছাৰ আপোনাক অহা বছৰলৈ দিম ছাৰ লাগে যদি এটা লৈ লওক মোৰ পৰাই লওক নালাগে ৰুচিকা বহুত দুখ পালোঁ মনত এহেঁতি এনেকুৱা কৰিছে যেনিবা তুমিহে অকল এহেঁতক পঢ়োৱা মই নপঢ়াওঁৱে কি মই এতিয়া শিক্ষাবোৰ শিক্ষা নহয় নেকি তহঁতৰকেইটাক পৰীক্ষাত চাই ল'ম এই মস্ত ডাঙৰ আলু এডাল দিম বিহাৰী আলুগুটি ৰুম একদম গুলিচোন হেভি গুলেছদা আহি গ'ল ভাইটিহঁত এইবোৰ এৰি দিয়াত নাই সৰস্বতী পূজা টিচাৰ্ছ ডে তাৰপৰা শিশু দিৱস এইবোৰত আহিমেই আৰু ভালে কৰিলে দিয়ক আমি ছাৰলৈ ৰৈ আছোঁ ছাৰ আহিলেহে কেক চেক কাটিব ঐ এইবাৰতো আমি ফাৰ্ষ্ট প্ৰাইজ পামেই কাৰণ আমাৰ লুমটো কেনেকুৱা হেভি বুলি ভাবিছে দেখিছে নাই ডেক'ৰেশ্যন এইবোৰ কি মাৰ্কিং দিয়ে নেকি ৰুমে গুলেছদা এই ৰুমে সোমাই চাবলৈ আহে চবকে মাৰ্কিং দিয়ে কাৰ কিমান ধুনীয়া হৈছে চবতকে হেভিখন জিকে আৰু মানে যাৰ ৰুমটো চবতকে হেভি আচ্ছা ভদ্দা আহিলা ভণ্টি আহিলোঁ এই মালিকৰ লগতে আহিলোঁ হ'ব ভূত বেছিকে নহয় মাৰটো মনত আছে নহয় আছে মালিক পক বিষাই আছে ছাৰ আহিছে আকৌ দেই চব ৰেডি হৈ আছে নে একদম ৰেডি আহি কাটিবহিহে লাগে ভণ্টিক যে আজি পুৰা জেং লাগিছে দেই জেং খালি আকৌ ভালকে মাতিব কৰিব নোৱাৰো নহয় মালিক আছে গুড মৰ্ণিং ষ্টুডেণ্টছ হ্যাপি টিচাৰ্ছ ডে ছাৰ থেংক ইউ বৰ সুন্দৰ সজাইছা দেই ৰুমটো ছাৰ টিচাৰ্ছ ডে বুলি আমিও আহিলোঁ বেয়া হ'ব নেকি নহয় বঢ়িয়া হ'ব তোমালোকে এসময়তো ষ্টুডেণ্টে আছিলা তোমালোকৰ দেউতাহঁতক আকৌ আমাৰ দেউতাহঁতে পঢ়োৱা তেনেকুৱাহে
তো খানদানী চাবলৈ গ'লে তোমালোকো ষ্টুডেণ্টে আজি আহিছা ভালেই কৰিছা ছাৰ কেকটো কাটক হয় নেকি খাওঁ খাওঁ লাগি আছে ন বুজি পাইছোঁ বাৰু বাকী তোমালোকে এনেও পেঞ্চন নিদিয়াই গোটেই চাগে বাইদেউহঁতক দি শেষ কৰিলা নহয় ছাৰ আমি আনিছো তোমালোক ছোৱালীকেইজনীয়ে দিবা সেইটো মই গম পাওঁ কিন্তু দমৰাবোৰে নিদিয়ে আকৌ দেই এহেঁতি চব মাষ্টনীবোৰক দিব ধুনীয়া ধুনীয়া চাই বাৰু যি কি নহওক কেক কটা কামটো আৰম্ভ কৰি দিওঁ চুইখন দিয়া ৰেপি দিওঁ